নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনাৰ বন্ধু মিষ্টাৰ সৰকাছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধৰক আপুনি আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড কোনোবা হোটেলত ৰুম ল'লে আৰু সেই হোটেলত পুলিচে ৰেড মাৰিলে আৰু তেতিয়া পুলিচে আপোনাক ভয় দেখুৱাই নাইবা আপোনাৰ পৰা যদি পুলিচে ধন দাবী কৰে, তেনে পৰিস্থিতিত আপুনি কি কৰিব জানেনে? আপুনি যদি নাজানে তেন্তে জানি লওক। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সংবিধানত উল্লেখ থকা আৰ্টিকল 19 মতে আপুনি ভাৰতবৰ্ষৰ যিকোনো ঠাইত অহা যোৱা কৰিব পাৰে আৰু 21 ৰাইট টু লাইফ পাৰ্চনেল লিবাৰ্টি। যদি কোনো এডাল্ট কাপল মানে হ'ল 18+, যদি কোনো এডাল্ট কাপলে নিজৰ ইচ্ছাত কোনো প্ৰাইভেট প্লেচত সম্বন্ধ স্থাপন কৰে তেন্তে সেইটো ইলিগেল নহয়। যিহেতু ভাৰতত লিভ ইন ৰিলেশ্যনশ্বিপ লিগেল হয় আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ মান্যতা প্ৰদান কৰিছে। আপুনি গুৰুত্ব সহকাৰে মনত ৰখা উচিত যে ফাৰ্ষ্ট হ'ল, আপোনালোক যদি কোনো হোটেলত যায় আপোনাৰ পাৰ্টনাৰজন নাইবা গাৰ্লফ্ৰেণ্ডজন 18+ হ'ব লাগিব। ছেকেণ্ড হ'ল, আপুনি হোটেলত যোৱা ৰিচেপশ্যনত আপোনাৰ ID প্ৰুফ আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ID প্ৰুফ দিব লাগিব। আৰু থাৰ্ড হ'ল, আপোনালোকৰ সম্পৰ্ক কি তাত উল্লেখ কৰিব লাগিব। যদি আপোনালোক একে অফিচৰ হয় তেন্তে কলিগ বুলি দিব পাৰে, নাইবা আপোনালোক যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হয় তেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দিব পাৰে, আৰু নতুবা আপোনালোক যদি বন্ধু হয় তেতিয়াহ'লে ফ্ৰেণ্ডশ্বিপ বুলিও দিব পাৰে। ইয়াতকৈ বেছি দিব নালাগে। এতিয়া মূল কথাটোলৈ আহোঁ। ধৰক আপোনালোক হোটেল ৰুমত আছে, তেতিয়া পুলিচ আহিলে পুলিচে আপোনাক বাহিৰলৈ মাতিব পাৰে নাইবা আপোনাৰ ৰুমত যাব পাৰে আৰু পুলিচে কিছুমান আপোনাক প্ৰশ্ন সুধিব পাৰে, কিয়নো পুলিচে ইনিচিয়েল ইনকুৱাৰী কৰিবই পাৰে। ধৰক আপোনাৰ নাম কি, আপোনাৰ পাৰ্টনাৰজনৰ নাম কি, আপোনালোক ক'ৰ পৰা আহিছে আৰু ইয়াত কিয় আহিছে, এনেধৰণৰ আপোনালোকক পুলিচে প্ৰশ্ন সুধিব পাৰে আৰু আপোনালোকে প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য। যদি আপোনালোকে তেনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিয়ে তেনেহ'লে CRPC 42ৰ অধীনত আপোনালোকক এৰেষ্ট কৰিব পাৰে পুলিচ অফিচাৰে। যিহেতু আপুনি পুলিচক উত্তৰ দিবলৈ বাধ্য, সেয়েহে আপুনি পুলিচ অফিচাৰক আপোনাৰ ID প্ৰুফ দেখুৱাব পাৰে আৰু ক'ব পাৰে যে ছাৰ, ৰিচেপশ্যনত আমাৰ বাকী তথ্য দিয়া আছে, আপুনি তাৰ পৰা চেক কৰি ল'ব পাৰে। যদি পুলিচ অফিচাৰে আপোনাক কয় ইয়াত কিবা ইলিগেল এক্ট হৈ আছে, তেতিয়া আপুনি পুলিচ অফিচাৰক ক'ব পাৰে, ছাৰ চাওক, ইয়াত একো ইলিগেল এক্ট হোৱা নাই, আমি 18+ হয় আৰু আমি নিজৰ ইচ্ছামতে ইয়াত আহিছোঁ। কেতিয়াবা কি হয়, পুলিচে আপোনাক ভয় দেখুৱায় নাইবা আপোনাৰ পৰা ধন দাবী কৰে বা আপোনাক এৰেষ্ট কৰে। এইটো এটা অন্যায় হয় আৰু পুলিচে এইটো কৰিব নোৱাৰে। তিনিটা কাৰণত আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। ফাৰ্ষ্ট হ'ল, যদি আপোনাক পুলিচ অফিচাৰে কিবা প্ৰশ্ন সোধে আৰু আপুনি সেই প্ৰশ্নসমূহৰ উত্তৰ নিদিয়ে তেতিয়াহ'লে পুলিচ অফিচাৰে আপোনাক এৰেষ্ট কৰিব পাৰে। ছেকেণ্ড হ'ল, যদি আপুনি সেই হোটেল ৰুমখনত কিবা দেহ ব্যৱসায় কৰ্ম চলাই আছে তেতিয়াহ'লে আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। আৰু থাৰ্ড হ'ল, যদি সেই ঠাইৰ শান্তি নিৰাপত্তা ভংগ হৈ আছে তেতিয়াহে আপোনাক এৰেষ্ট কৰিব পাৰে। কিন্তু ইয়াৰ বাহিৰে পুলিচে আপোনাক এৰেষ্ট কৰিব নোৱাৰে। পুলিচে আপোনাক ক'ব পাৰে যে ইয়াত দেহ ব্যৱসায় কৰ্ম চলি আছে, কিন্তু এই কথাটো ইমানো সহজ নহয় যে পুলিচে এজনী ছোৱালীক পটককৈ কৈ দিব যে ই দেহ ব্যৱসায় কাৰ্যৰ লগত জড়িত। প্ৰথমতে ইয়াৰ প্ৰমাণ কৰিব লাগিব আৰু পুলিচৰ ওচৰত উপযুক্ত প্ৰমাণ থাকিব লাগিব, তেতিয়াহে এজনী ছোৱালীক সি দেহ ব্যৱসায় কৰ্মী বুলি ক'ব পাৰিব। যদি ক'ব নোৱাৰে আৰু আপুনি যদি পুলিচৰ এগেইনষ্টত কমপ্লেইন কৰি দিয়ে তেতিয়াহ'লে পুলিচজন ছাছপেণ্ড হৈ যাব। কেতিয়াবা কি হয়, পুলিচে 151 CRPC পাৱাৰ দেখুৱাই আপোনালোকক এৰেষ্ট কৰি লৈ আনে। 151 CRPC মানে হ'ল শান্তি ভংগ উলংঘা কৰা। আৰু পুলিচে আপোনাক মেজিষ্ট্ৰেটৰ ওচৰলৈ লৈ যায়। তেতিয়া আপুনি মেজিষ্ট্ৰেটক ক'ব লাগিব যে মহাশয়, মই আৰু এইজনী ছোৱালী বন্ধু হয়, নাইবা আপোনালোকৰ যি সম্পৰ্ক আছে মেজিষ্ট্ৰেটৰ আগত ক'ব। তাৰপিছত ক'ব যে আপোনালোক কোনখন হোটেলত আছিলে আৰু পুলিচে আপোনালোকক অভদ্ৰভাৱে আপোনালোকৰ বেয়া ব্যৱহাৰ কৰি তাৰ পৰা আপোনালোকক এৰেষ্ট কৰি লৈ আনিছে। যদি কোনো পৰিস্থিতিত আপোনালোকক এৰেষ্ট কৰি লৈ আনে, তেনে পৰিস্থিতিত আপুনি নাইবা আপোনাৰ গাৰ্লফ্ৰেণ্ডে সেই পুলিচ অফিচাৰজনৰ ওপৰত কমপ্লেইন ফাইল কৰিব পাৰিব। যিহেতু পুলিচ অফিচাৰজনে আপোনালোকক অভদ্ৰভাৱে বেআইনীভাৱে আপোনালোকক এৰেষ্ট কৰি আনিছে, তেন্তে আপুনি কিয় কমপ্লেইনত ভাল কথা লিখিব? যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে কমপ্লেইন ফাইল কৰে তেতিয়াহ'লে আপোনাৰ গাৰ্লফ্ৰেণ্ডে কমপ্লেইন ফাইলত লিখি দিব পাৰে যে পুলিচ অফিচাৰজনে আপোনাৰ পৰা পইচা বিচাৰিছে, নাইবা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰিছে বা বহুত অভদ্ৰ ব্যৱহাৰ কৰিছে, তেনেকুৱা ধৰণৰ বহুতে লিখি দিয়ে আৰু আপুনিও লিখি দিব পাৰিব।
আৰু সেই পুলিচ অফিচাৰজনে শাস্তি পোৱাটো নিশ্চিত। যিহেতু আপোনালোকক বেআইনীভাৱে অভদ্ৰভাৱে আপোনালোকক এৰেষ্ট কৰি আনিছে, তেন্তে আপোনালোকে সেই পুলিচ অফিচাৰজনৰ এগেইনষ্টত IPC 166 আৰু 166A লগাই দিব পাৰে। যিহেতু মই আপোনালোকক আগতেই কৈছোঁ, পুলিচ অফিচাৰে 3টা গ্ৰাউণ্ডত আপোনালোকক এৰেষ্ট কৰিব পাৰে। ফাৰ্ষ্ট হ'ল আপোনালোকে যদি সেই পুলিচ অফিচাৰজনৰ প্ৰশ্নৰ উত্তৰসমূহ নিদিয়ে, ছেকেণ্ড হ'ল আপোনালোকে যদি দেহ ব্যৱসায় চলাই আছে তাত, আৰু থাৰ্ড হ'ল আপোনালোকে যদি শান্তি ভংগ কৰি আছে, তেতিয়াহ'লে আপোনালোকক এৰেষ্ট কৰি আছে। আৰু যিহেতু আপোনালোকে পুলিচ অফিচাৰে সোধা প্ৰশ্নৰ উত্তৰসমূহ ভালদৰে দিছে, আপোনালোকৰ ID প্ৰুফসমূহ দেখুৱাইছে, আৰু ছেকেণ্ড হ'ল আপোনালোকে তাত কোনো দেহ ব্যৱসায় চলোৱা নাই, আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগতহে গৈছে, আৰু থাৰ্ড হ'ল আপোনালোকে তাত কোনো একো শান্তি ভংগ কৰা নাই। সেইকাৰণে আপোনালোকে ৰিট ফাইল কৰিব পাৰে আৰু 24 ঘণ্টাৰ কাৰণে কম্পেনচেশ্যন ক্লেইম কৰিব পাৰে। আশা কৰোঁ আপোনালোকে গম পালে যে যদি হোটেলত আপোনালোকৰ লগত এনে পৰিস্থিতি হয়, তেন্তে আপুনি কি কৰিব আৰু আপোনাৰ কি কৰিবলগীয়া থাকিব পাৰে আৰু কেনেধৰণে আপুনি উত্তৰসমূহ দিব লাগিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যিহেতু নতুন চেনেল আৰু মোৰ চেনেলটোৰ উদ্দেশ্য হৈছে আপোনালোকক আইনীগতভাৱে অৱগত কৰোৱা, এই সৰু সৰু কথাবোৰ যাতে আপোনালোকে গম পায় আৰু ভৱিষ্যতে আপোনালোকে কোনো বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। চ' ধন্যবাদ, জয় আহোম।